ৰাইজসকল, আজি এটা মই মিনি ব্লগ বনাম বুলি আপোনালোকলৈ এয়া ভিডিঅ'টো আগবঢ়ালোঁ। মই আজি নতুন বছৰৰ প্ৰথম দিনটোত হালধিবাৰী মন্দিৰলৈ বুলি ওলালোঁ। এয়া মোৰ ছোৱালীজনীয়ে চিপছ আৰু পানী বটল লৈ আহিছে। আমি ল'ৰা আৰু মই এয়া গাড়ীত বহি আছোঁ। আমি ওলালোঁ হালধিবাৰী মন্দিৰলৈ বুলি আজি নতুন বছৰৰ প্ৰথম দিনটো। এয়া আমি বোকাখাটত ৰখিলোগৈ চাহ খাবলৈ। এয়া মোৰ শাহুৰ মা, মোৰ হাজবেণ্ড, মই আৰু মোৰ ল'ৰা ছোৱালীকেইটা। আমি চাহ একাপ খাই পেলাই এতিয়া মই পাণ এটা খাবলৈ লৈছোঁ। এয়া পাণটো খাই পেলাই আমি এতিয়া পালোগৈ হালধিবাৰী মন্দিৰ। এয়া চাওক, মই গৈ আছোঁ। আজি মানে কিছু ভিৰ মানুহৰ, মানে নতুন বছৰৰ দিনাখন ভগৱানলৈ মনত পৰে যেন লাগে দেই। প্ৰথম দিনাখন চবেই যায়, আমিও গৈছোঁ বাৰু, কিন্তু মানে আনকালে ইমান ভিৰ নহয়। আজিৰ দিনটোত মানে বহুতেই ভিৰ। মানে এয়া মানে গাড়ীৰ লাইন দেখিছেই নহয়, গাড়ীকেইখন স্পীডত যাবই পোৱা নাই, একদম লাহে লাহে গৈছে। মানুহবোৰো ইটো সিটো গাত একদম খুন্দা মুন্দা খাইহে গৈছে মন্দিৰৰ মানে সেৱা ভাগ ল'বৰ কাৰণে। এতিয়া আৰু পাৰ হৈ যাব লাগিব ৰাস্তাটো। পাৰ হৈ গৈ মই এয়া শৰাই সজাইছোঁ, শৰাই এভাগ সজাই লৈছোঁ। মই মানে ল'ৰাটোক কৈ আছিলোঁ যে আৰু কেইগছমান চাকি দিয়ক। তাৰপিছত ল'ৰাটোৱে আৰু কেইগছমান চাকি সজাই দিলে। সেয়া লৈ মেলি আৰু ঠেলা হেঁচা কৰি মেলি একদম সোমালোগৈ আৰু। সোমাই মেলি এয়া পূজাৰীক মই শৰাই ভাগ আগবঢ়াই দিলোঁ। এয়া আপোনালোকে যোনে যোনে যাব পৰা নাই বা সময় মিলা নাই, তেতিয়াহ'লে আপোনালোকে ইয়াতে আৰু আশীৰ্বাদ এটা লৈ ল'ব। এতিয়া মই শৰাই ভাগ আগবঢ়াই দিলোঁ। পূজাৰীজনে নাৰিকলটো ভাঙি দিওঁতেই মোৰ গাত গোটেই নাৰিকলৰ পানীবোৰ ছিটিকি পৰিলেহি নহয়। মই আৰু ভগৱানৰ আশীৰ্বাদ বুলি আৰু ভালেই পালোঁ আৰু। তাৰপাছতে আৰু ভিতৰলৈ সোমাই গ'লোঁ বাৰু সেয়া ল'বলৈ। ইয়াতো ল'লোঁ, ভিতৰতো ল'লোগৈ। খালি ভিডিঅ'বোৰ মোৰ বনোৱাবোৰ ভাল হোৱা নাই। অলপ মানে এইটো মোৰ প্ৰথম ব্লগ যে অকণমান খেলি মেলি হৈছে আৰু। এতিয়া বুট কেইটামান দিয়ক বুলি থালখন আগবঢ়াই দিলোঁ। এনেও বুটকেইটা দিলেইহেঁতেন, তথাপিতো মই থালখন উস্তাদি মাৰি আগবাঢ়ি খুজি লৈছোঁ আৰু। এয়া চাওক, হালধিবাৰী মন্দিৰৰ কাষতে আৰু এভাগ মন্দিৰ আছে, তাতো সোমালোঁ। তাত নীলকণ্ঠ শিৱৰ মহাদেৱৰ মূৰ্তি আছে। এনেকৈ তাতো মানে মই বহুত দেৰি লাইন পাতিলোঁ। লাইন পাতি ধূপডাল দিলোঁগৈ ওপৰলৈ। চব পাহাৰৰ ওপৰত এনেকৈ ইমানেই চাফা ফটো মাৰিছে মানুহবোৰে গৈ পিনি। একদম গীততে মানে জোতা চেণ্ডেল খুলি যাব লাগিব। তাৰপাছত ঘৰলৈ সোমোৱা হ'লোঁ আৰু। ঘৰলৈ আহোঁতে এয়া হোটেলত কিবা এটা খাওঁ, ভাত ৰুটি কি পাওঁ বোলো খাবলৈ সোমালোঁ। এইখন বান কাঁহী বুলি এখনত সোমালোঁ। মানে অতিপাত ভিৰ বহুত দেৰি ৰখি আৰু টেবুল এখন পালোঁগৈ। এয়া মেনিউখনো উলিয়াই দিলোঁ আৰু। মই বেলেগ তেনেকৈ ভিডিঅ' বনাবলৈ নহ'লেই, অকণমানহে বনালোঁ। এই মেনিউখনত আৰু মুঠতে পনীৰৰ আমি ভেজিটেবলৰে ৰাইচ বিচাৰিলোঁ আৰু থালি। তাৰপিছত সেয়াই আৰু খাই মেলি ঘৰলৈ গুচি আহিলোঁ আৰু। বেলেগ একো বনাবলৈ নহ'ল আৰু। বাই বাই।